হেল্ল' ৰাইজ, কি খবৰ সকলোৰে চাগে নিশ্চয় ভালে আছে। মই ভিডিঅ'টো বহুত দিন আগতেই বনাইছিলোঁ, কিন্তু দিয়া নাছিলোঁ, মন বহুত বেয়া আছিলে। আমাৰ মাজৰ পৰা জুবিন দা হেৰাই গ'ল। তো এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাহিলীপাৰাত গৈছিলোঁ মই ঘৰত। তাত গৈ দেখিলোঁ বহুত মানুহ আহিছে, তেওঁক ভাল পোৱা মানুহবিলাক আহিছে আৰু শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে। তো ময়ো বহুত লাইনত ধৰি কষ্টকৈ যেনেকৈ নহ'লেও জুবিন দাক অলপ শ্ৰদ্ধাঞ্জলি দিলোঁ তেওঁৰ ঘৰত। মানে কি ক'ম, এয়া চাব পাৰে মই আহিলোঁ চানমাৰিটো এনেকৈ তেওঁ যিহেতু চানমাৰিতে আগতে মানে দেখোঁ আমি আৰু বহুত। মই যেতিয়া চানমাৰিত আছিলোঁ তেতিয়া চানমাৰিত ইয়াতেই দেখোঁ, তো ইয়াতেও শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল, মানে বিশ্বাসেই কৰিব পৰা নাই। এয়া লতাশিল খেলপথাৰৰ পৰিৱেশ, বহুত মানুহ আহিছে, চব জুবিন দাৰ অনুৰাগী। ময়ো এটা অনুৰাগী হিচাপে ময়ো গৈছোঁ। তো জুবিন দা য'তে আছে আমাৰ মাজত সদায় থাকিব।